নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেলত। বন্ধুসকল, অৱশেষত এটা ভাল খবৰ আহিল। টিকটক ভাৰতত সম্পূৰ্ণৰূপে বেন কৰা হৈছে। কেৱল টিকটকে নহয়, টিকটককে আদি কৰি টোটেল 59টা অৰ্থাৎ 59টা চাইনিজ এপ ভাৰতত সম্পূৰ্ণৰূপে বেন কৰা হৈছে। হয়, আপুনি ঠিকেই শুনিছে। বন্ধুসকল, আজি আপোনালোকক এই ভিডিঅ'ত জনাম এই এপসমূহ কিয় বেন কৰা হ'ল, এইখন লিষ্টত কোন কোন এপৰ নাম আছে, এই এপসমূহ নিষিদ্ধ কৰাৰ লগে লগে স্মাৰ্টফোন ইউজাৰসকলৰ মাজত কিদৰে প্ৰভাৱ পৰিব আৰু ইয়াৰ অল্টাৰনেট এপ আমাৰ ইয়াত আছেনে আৰু যদি আছে এইসমূহ কি এই সকলোবোৰ কম। তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। কিছুদিন পূৰ্বে ইণ্ডো চাইনা বৰ্ডাৰত চীনা সৈন্যৰ সৈতে হোৱা যুঁজত কেইবাজনো ভাৰতীয় সেনা জোৱান শ্বহীদ হয়। ইয়াৰ পিছতে ছ'চিয়েল মিডিয়াত চীনা সামগ্ৰী বৰ্জনক লৈ দেশজুৰি এক প্ৰতিবাদ আৰম্ভ হয়। সেয়ে ভাৰত চৰকাৰে চীনক এসেকা দিবলৈ ভাৰতত এই এপসমূহ নিষিদ্ধ কৰাৰ দৰে এক কঠোৰ সিদ্ধান্ত লৈছে। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অৱ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজিৰ অধীনত এখন প্ৰেছ মিট যোগে 59টা এপৰ এখন লিষ্ট প্ৰকাশ কৰা হৈছে। এই লিষ্টখনৰ প্ৰথমে নাম আছে টিকটকৰ। ইয়াৰ উপৰিও নাম আছে UC ব্ৰাউজাৰ, জেণ্ডাৰ, কেম স্কেনাৰ, ক্লাব ফেক্টৰী, হেলো, ES ফাইল এক্সপ্ল'ৰাৰ, ক্লিন মাষ্টাৰ আদিৰ দৰে জনপ্ৰিয় এপৰ নাম। ইনফৰমেশ্যন টেকনলজি এক্টৰ ছেকশ্যন 69A অধীনত ভাৰত চৰকাৰে এই এপসমূহ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে। এনে এটা সিদ্ধান্ত লোৱাৰ পূৰ্বে ভাৰত চৰকাৰে বহুতো দিশ ভালদৰে চালি জাৰি চাইছে। যিহেতু এই এপসমূহে ভাৰত চৰকাৰৰ অনুমতি অবিহনে বহুত ভিতৰুৱা তথ্য চীনা চৰকাৰৰ হাতত যোগান ধৰাৰ অভিযোগ আছে। ইয়াৰ উপৰিও বহু তথ্য চৰকাৰে নজনাকৈ মানুহৰ মোবাইলৰ পৰা চুৰ কৰি এই তথ্যসমূহ চীনা চৰকাৰক যোগান ধৰাৰ অভিযোগ আছে, যিটো দেশৰ নিৰাপত্তাৰ বাবে এটা ডাঙৰ চিন্তাৰ বিষয়। ভাৰতত প্ৰায় 450 মিলিয়ন স্মাৰ্টফোন ইউজাৰ্ছ আছে। ইয়াৰে প্ৰায় 300 মিলিয়ন ইউজাৰে দৈনিক এই চাইনিজ এপসমূহ ব্যৱহাৰ কৰে। ইয়াৰে টিকটক ব্যৱহাৰকাৰী সংখ্যা 120 মিলিয়ন, UC ব্ৰাউজাৰ ব্যৱহাৰকাৰী সংখ্যা 130 মিলিয়ন আৰু চিয়াৰিত ব্যৱহাৰকাৰী সংখ্যা প্ৰায় 200 মিলিয়ন। এইখিনিতে প্ৰশ্ন আহে যে এই এপসমূহ কিমান দিন ধৰি বেন কৰা হ'ব, ইয়াৰ পাৰ্মানেণ্টলি বেন হ'ব নে টেম্পৰেৰিলি। কিন্তু এই বিষয়ে বৰ্তমান চৰকাৰৰ ফালৰ পৰা একো তথ্য প্ৰকাশ কৰা নাই। বৰ্তমান এটাই ভাল খবৰ যে এই এপসমূহ বৰ্তমান বেন কৰা হৈছে। যদি আপুনিও এই 59টা এপৰ কিছুমান এপ ব্যৱহাৰ কৰি আছে নাইবা আপোনাৰ মোবাইল ফোনত এইসমূহ ইনষ্টল হৈ আছে, তেতিয়াহ'লে অতি সোনকালে এই এপসমূহ আনইনষ্টল কৰিব লাগে। ইতিমধ্যে গুগল আৰু এপলৰ প্লেটফৰ্মসমূহৰ পৰা এই এপসমূহ আঁতৰাবলৈ চৰকাৰে নিৰ্দেশ দিছে আৰু 2 দিনতে হয়তো এই এপসমূহ আঁতৰোৱা হ'ব। কিন্তু এইখিনিতে প্ৰশ্ন আহে, যেতিয়া এই এপসমূহ বন্ধ কৰা হ'ব, লগে লগে চীন চৰকাৰে এই কোম্পানীসমূহৰ পৰা ভাৰতৰ তথ্যসমূহ সংগ্ৰহ কৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ যাতে গোপনীয় আৰু ব্যক্তিগত তথ্য চীন চৰকাৰে অপব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে এই এপসমূহ আনইনষ্টল কৰাটো অতি জৰুৰী। এতিয়া প্ৰশ্ন হ'ল, এই এপসমূহ যদিও চাইনিজ আছিল, কিন্তু আমাৰ দৈনন্দিন ব্যৱহাৰত এই এপসমূহ যথেষ্ট প্ৰয়োজনীয় আছিল। কিন্তু এই জনপ্ৰিয় এপসমূহৰ বিপৰীতে আমাৰ ইয়াত এতিয়াও বৰ্তমান অল্টাৰনেট এপ কিছুমান আছে যিবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেনে কেইটামান উদাহৰণ হ'ল, আপুনি যদি UC ব্ৰাউজাৰ ব্যৱহাৰ কৰিছিল, তেতিয়াহ'লে ইয়াৰ পৰিৱৰ্তে আপুনি গুগল ক্ৰ'ম ব্যৱহাৰ কৰিব পাৰে। জেণ্ডাৰ যদি ব্যৱহাৰ কৰিছিল, ইয়াৰ পৰিৱৰ্তে আপুনি এতিয়া গুগল ফাইল ব্যৱহাৰ কৰিব পাৰে। কেম স্কেনাৰৰ পৰিৱৰ্তে আপুনি এডব স্কেন ব্যৱহাৰ কৰিব পাৰে আৰু জুম মিটিঙৰ পৰিৱৰ্তে আপুনি এতিয়া গুগল মিট ব্যৱহাৰ কৰিব পাৰে। এই সুযোগটো বৰ্তমান ভাৰতীয় এপ ডেভেলপাৰসকলৰ বাবে অতি সুবৰ্ণ সুযোগ। যিহেতু এই সময়ত ভাৰতীয় ইউজাৰসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই এপ ডেভেলপাৰসকলে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত অধিক গুৰুত্ব দি এই এপসমূহৰ খুঁটিনাটিসমূহ দূৰ কৰিব লাগে। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু লগতে আপুনি যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি ল'ব। ধন্যবাদ।